হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিহু বুলি জোন পিঠা কেইটামান বনাইছিলোঁ, একেবাৰে মচমচীয়া হৈছে আৰু এই জোন পিঠা বহু দিনলৈকে ভাল হৈ থাকে আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু প্ৰথমতে মই জোন পিঠাৰ ডোটো মাৰি ল'ম, তাৰপিছত পিঠাৰ ভিতৰত দিয়া পুৰখিনি বনাই ল'ম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব আৰু প্ৰথমবাৰ চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক এতিয়া পিঠাৰ ৰেচিপিটো আৰম্ভ কৰোঁ।